হেল্ল' এভৰিৱান, আজি পুনৰ ৰংঘৰৰ বাকৰিৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তেনেহ'লে ব'লক আপোনালোকক দেখাই যাওঁ। চ' গাইজ, মানুহ চাওক, চাৰিওফালে মানুহে মানুহ। এনেকুৱা লাগিছে যেন গোটেই অসমৰ মানুহ ইয়াতে আহি গৈছে। আৰু এইয়া দেখিব হৈছে ৰংঘৰৰ প্ৰৱেশ দুৱাৰ। ব'লক আপোনালোককো ভিতৰলৈ লৈ যাওঁ আৰু লগতে ৰংঘৰৰ বিহু আপোনালোককো দেখাওঁ। বলক গাইজ, আপোনালোকক ৰংঘৰটো ওচৰৰ পৰা এপাক ভালকৈ দেখাওঁ। তেনেহ'লে আপোনালোকক ৰংঘৰৰ ভিতৰ ভাগলৈ লৈ যাওঁ বলক। আৰু এইয়া আপোনালোকে দেখিবলৈ পাইছে ৰংঘৰৰ ভিতৰৰ কিছু দৃশ্য। 1746 চনত ৰুদ্ৰসিংহৰ পুত্ৰ প্ৰমোত্তৰ সিংহই এই ৰংঘৰ সাজি উলিয়াইছিলে। আৰু এতিয়াও চাওক কি ধুনীয়া হৈ আছে। আৰু আজিকালিৰ ফ্লাইঅভাৰবোৰ এক বছৰে লাষ্টিং নকৰে, ভাবি চাওক কি আচৰিত নহয় জানো। আৰু বৰ্তমান মই দেখিবলৈ পাইছোঁ ৰংঘৰৰ ওপৰৰ যিটো মহলা তালৈ যোৱা নিষেধ আছে। এই ৰংঘৰ আহোমসকলে বিশেষকৈ খেল ধেমালি, নৃত্য গীত আদি চাবলৈ সাজি উলিওৱা হৈছিলে। ঠিক তেনেধৰণে বিহুৰ সময়ত এতিয়াও খেল ধেমালি, নৃত্য গীত হয়। আইটো কেনেকুৱা লাগিলে ৰংঘৰত আহি? বহুত ভাল লাগিছে। ৰংঘৰ বাকৰিত আজি প্ৰথমবাৰ বিহু চাইছোঁ, বহুত ভাল লাগিছে। চ' গাইজ, আইটোৰ কপৌ ফুলটো দেখিছেনে? দেখাই দিয়া ভালকৈ। আৰু আমি এতিয়া গৈ আছোঁ তলাতল ঘৰলৈ। তেনেহ'লে ব'লক আপোনালোকক তাৰে পৰিৱেশ দেখাওঁগৈ। চ' গাইজ, আমি তলাতল ঘৰৰ 9 দুৱাৰেৰে প্ৰৱেশ কৰিছোঁ। প্ৰৱেশ কৰিয়ে কি সুন্দৰ ভিউ দেখিবলৈ পাইছোঁ চাওকচোন। চ' গাইজ, এয়া দেখিবলৈ পাইছে গোলাঘৰ। চাওক, বৰ্তমান বন্ধ আছে।
তো ধুনীয়া দোকান পোহৰ বহিছে ইয়াতে দেখিবলৈ পাইছে সো গাইজ শুনিব পাইছোঁ তলাতল ঘৰত টিকেট কৰিব লাগিব ৰংঘৰত লগা নাছিলে অনলাইন টিকেট কৰিব লাগিব আৰু জিঅ'ৰ নেটৱৰ্ক পোৱা নাযায় ইয়াতে আপোনালোকৰ সুবিধাৰ কাৰণে কৈ থলোঁ সো গাইজ আপোনালোকক দেখাবলৈ লৈছোঁ তলাতল ঘৰৰ সুন্দৰ পৰিৱেশ তেনেহ'লে আপোনালোকে এয়া দেখিব পাইছে একোটা একোটা আহোমৰ দিনৰ টোপ আছিলে যি যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে চাওক এয়াই দেখিবলৈ পাইছে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা তলাতল ঘৰ আপোনালোকে তলাতল ঘৰক আহোম সাম্ৰাজ্যৰ ৰাজপ্ৰসাদ বা ৰাজ কাৰেং বুলিও ক'ব পাৰে বলক তেনেহ'লে আগবাঢ়ি যাওঁ আপোনালোকে বাৰু জানেনে এই তলাতল ঘৰ প্ৰকৃততে 7 মহলীয়া হয় ই ওপৰৰ ফালে 3 মহল আৰু মাটিৰ তলত 4 মহলা আছিলেগে আৰু ওপৰৰ 3 মহলাত ৰজাসকলৰ বাসস্থান দৰবাৰ আৰু লগতে পূজাঘৰ অৱস্থিত হৈ আছিল আৰু আমি এতিয়া 3 তলা ওপৰলৈ গৈ আছোঁ আৰু তাৰ পৰা আপোনালোকক ভিউ দেখাম গাইজ আপোনালোকে বাৰু জানেনে আহোমসকলৰ টাইমত চিমেণ্ট নাছিলে কিহেৰে ইটাবোৰ গাঁঠিছিলে মই কওঁ শুনিব ইয়াতে ইট চূণ মাটিমাহ বৰা চাউল আৰু হাঁহৰ কণী মিশ্ৰণ কৰি এক পলেপ ব্যৱহাৰ কৰা হৈছিলে এই তলাতল ঘৰ 1751 চনৰ পৰা 1769 চনৰ ভিতৰত নিৰ্মাণ কৰিছিলে তলাতল ঘৰৰ মাটিৰ তলত যি 4 তলা আছিলে তাতে বিশেষকৈ সুৰংগ গোপন কক্ষ আৰু গুপ্ত পথ আছিলে এইবোৰ দেখিবলৈ পাইছে ৰজাসকলৰ মঠ মন্দিৰ আছিলে চাওক ভিতৰৰ পৰা এপাক দেখাই দিছোঁ আপোনালোকে বাৰু জানেনে তলাতল ঘৰৰ তলৰ কক্ষৰ পৰা দুটা গুপ্ত সুৰংগ আছিলে যি দুটা 16 কিলোমিটাৰ দূৰত দিখৌ নৈ আৰু আনটো কাৰেংঘৰত গৈ লগ লাগিছিলে বৰ্তমান মাটিৰ তলত থকা কক্ষবোৰ বন্ধ কৰি দিয়া হৈছে যিবোৰ সৈনিকসকলে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিলে আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দৰবাৰসমূহে পহৰা দিছিলে ইয়াৰে পৰা চাওক মই ওচৰত গৈ দেখাই দি আছোঁ সো গাইজ আপোনালোকক তলাতল ঘৰৰ কিছু হিষ্ট্ৰী জনালোঁ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চাওকচোন কি সুন্দৰ দৃশ্য চাৰিওফালৰ পৰিৱেশ এয়াই হৈছে অসমৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্মাৰক তলাতল ঘৰ সো গাইজ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ল কাৰণটো হৈছে আমি এই ভিডিঅ'টোতে আপোনালোকক শিৱদৌল ৰংঘৰ আৰু তলাতল ঘৰ একেলগে দেখুৱালোঁ সো ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব সো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ
জয় আই অসম বাই 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 বাই